নাগৰিকত্ব সংশোধনী বিল 2019 বাতিলৰ দাবীত আমি কামপুৰ আজি ঘিলানী সমূহ ৰাইজ ইয়াত হিন্দু মুছলিম সকলো উভয় আমি ৰাজপথলৈ ওলাই আহিছোঁ। আমি জোৰ প্ৰচেছন কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰক বুজাই দিব বিচাৰিছোঁ যে এই জাতিধ্বংসী বিধেয়কখন আপোনালোকে বাতিল কৰক, নহ'লে অসমৰ জনগণে আপোনালোকক ক্ষমা নকৰিব। আৰু বিশেষকৈ আমাৰ অসমৰ মানে বদান হিচাপে চিহ্নিত হৈছে সৰ্বানন্দ সোণোৱাল, অতুল বৰা, হিমন্ত বিশ্ব শৰ্মাহঁতক আমি সকীয়াই দিব বিচাৰিছোঁ, চন্দ্ৰমোহনহঁতক, যে জাতিধ্বংসী বিধেয়কৰ সপক্ষে যদি তোমালোকে থাকা আগন্তুক দিনত তোমালোকক অসমৰ ৰাইজে দৌৰাই অসমৰ বাহিৰ কৰি দিব। আৰু তোমালোকেতো কৈছাই জয় বাংলাদেশ বুলি, গতিকে তোমালোক জয় বাংলাদেশত গৈ যোৱা, অসমক ইমান আৰু লুণ্ঠন কৰিব নালাগে। আমি অসমত আমি অশান্তিৰে থাকিবলৈ দিয়া, অসমীয়া খিলঞ্জীয়া মানুহক আমাক শান্তিৰে থাকিবলৈ দিয়া এই বিলখন আমি কোনো কাৰণে মানে ইয়াক হ'বলৈ নিদিওঁ। যিকোনো প্ৰকাৰে ইয়াক বাতিল কৰিমেই। আমাৰ এই সংগ্ৰাম অব্যাহত থাকিব। তোমালোকে যদিও কেন্দ্ৰত যদি পাৰ্লিয়ামেণ্টত এই বিল আনা, তথাপিতো আমি অসমৰ ৰাইজে মানি নলওঁ। ইয়াৰ দৰকাৰ হ'লে আমি তেজ দিবলৈ সাজু আছোঁ।